হাই, এয়া আমাইৰাৰ লগত মই আজি তাইক ফুল স্লিভছ পিন্ধাই আনিছোঁ। অলপমান ঠাণ্ডা আজি, বেংগলোৰত বৰষুণ দিলেই ঠাণ্ডা পৰে। চ' ঘৰত ৰান্ধিব মন যোৱা নাই একো, সেইকাৰণে ভাবিছোঁ অলপমান ডিনাৰটো বাহিৰতে কৰি আহোঁ। আমি গৈ আছোঁ এতিয়া ফ্ৰেজাৰ টাউন। ইয়াৰ পৰা প্ৰায় 1.5 hour লাগিব গৈ পাবলৈ। এয়া হাজবেণ্ড আৰু শাহুমা ফ্ৰণ্টত। হোটেলখনৰ নাম হৈছে কাৰামা। ইমান ঠাণ্ডা, মোৰ জেকেটটো হা অঁ দিয়া মই কি খাইছে মাইৰা? ললিপপ খাই একেবাৰে অৰেঞ্জ কালাৰ হৈ গ'ল। মটনৰ একেবাৰে অৰেঞ্জ কালাৰ হৈ গ'ল দেখোন তোমাৰ টাংখন। আমাক দিম দে বাটাৰাপা। ঠিক আছে, আজি কিয় নিদিলা মোক? আজি দিম বাটাৰা। হা আজি দিম বাটাৰা। অঁ তুমি বজাৰত গৈ লৈ আনিবা আমালৈ। হা ঠিক আছে। হা আমি মিলি মিলি খাম। আমাৰ ৰাখব আমাকে বলো। ঠিক আছে, আমি মিলি মিলি খাম দেই। অঁ আমি মিলি মিলি খাম দেই। এইফালৰ পৰা এইফালে গুচি গ'লা দেখোন। এই তুমি দাদী ওচৰত গুচি গ'লা যে, আমাক এৰি এইফালে গুচি গ'লা যে। Look at her eyes. ঐ ডাঙৰ হৈ গ'ল যে চবকে থাকিলে। ভোক লাগিছে কোৱাচোন। মোৰ যে বিৰাট ভোক লাগিছে। বেলেগ কোৱাচোন আংকল, ভোক লাগিছে জল্দি দিয়ক খাবলৈ। আমাৰ বহুত ভোক লাগিছে, বহুত দূৰৰ পৰা আহিছোঁ, হোৱাইট ফিল্ডৰ পৰা আহিছোঁ। আমাৰ ফাৰ্ষ্ট ডিছ কাৰণে স্পেচিয়েল চেয়াৰ আহি গ'ল। তোমালৈ যে এইখন দিগদাৰ পাইছিলা যে তুমি বহি এখন, সেইকাৰণে তুমি এখন বহিবা দেই। This is the next dish. এইটো কি হয়? क्या है ये? मटन शीख। मटन शीख। और ये চিকেন। অঁ তাই আলুখিনি দিওঁ নান। বহুত ডাঙৰ ন? বেলেগ ডাঙৰ। অঁ এইটো कढ़ाई चिकन। कैसा करो? एक काम करो, एक अभी पार्सल कर दो। हाँ एक पार्सल करो। क्योंकि वो मतलब हाँ बिरयानी भी है ना, तो इसलिए इसको एक कर। सॉस कैसा फोटो? हाँ লৈছোঁ। One, Yes, mutton biryani. फालूदा Jalebi with rabdi. आनी है सुजान। So happy. গৰম কৰি আনি দিব কৈছে আইচক্ৰীমটো। গৰম কৰি আনি দিয়াচোন। सुबह सुबह खाबा दे। लॉन्ग स्पून। এয়া চবকে টাটা বাই বাই কৈ ওলাইছোঁ আৰু আমি, কাৰণ কি বহুত দূৰ যাব আছে আৰু এতিয়া লাহে লাহে মানুহবিলাক আহিছে আৰু ক্ৰাউড বহুত বেছি হৈ গৈছে। চ' ভাবিছোঁ এতিয়া সোনকালে ওলাই যোৱা ভাল হ'ব। এয়া দেখিছে হালিম কোনে কোনে খাইছে বাৰু কমেণ্ট কৰি জনাব দেই। আৰু এই পাছফালে শ্বৱাৰ্মাৰ ৰোল দেখিয়ে লোভ লাগি যায় নহয়নে? ঠিক আছে তেতিয়াহ'লে আজিলৈ ইয়াতে